কোনটো কৰিব জীৱনৰ কিছুমান প্যাৰাডক্স আমাৰ জীৱনটো প্যাৰাডক্সৰে ভৰা বেলেগ বেলেগ সময়ত অকণমান মন কৰিলে আপুনি দেখিব যে আপুনি এনে প্যাৰাডক্সৰ সন্মুখীন হৈছে এই প্যাৰাডক্সবোৰে সিদ্ধান্ত এটা লোৱাটো আৰু জীৱনটো জীয়াই থকাটো কেতিয়াবা টান কৰি তোলে আহকচোন চাওঁ আমাৰ জীৱনৰ কেইটামান এনে সহজে দেখা প্যাৰাডক্স স্থিৰতা নে সালসলনি কেতিয়াবা আমি বেছি স্থিৰতা বেয়া পাওঁ আৰু বেছিকৈ সালসলনি বিচাৰো বেছিকৈ স্থিৰ জীৱন এটা আমাৰ বাবে বিৰক্তিকৰ হৈ পৰে আমি যদি জীৱনত খুব বেছি সালসলনি বিচাৰো তেতিয়া সেয়া আমি লাভ কৰিব পাৰো কিন্তু বেছি সালসলনি হৈ থাকিলে তেতিয়া আমাৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ নাই যেন লাগি যায় ইমানবোৰ কথা সালসলনি হৈ থাকে যে আমি ধৰিব নোৱাৰো যে কি কৰিম কেতিয়া কৰিম আনহাতে যদি স্থিৰতা বিচাৰো তেতিয়া সেয়া লাভ কৰিলে আমি নিশ্চয় ভাল পাম কিন্তু স্থিৰতা বেছি হলে আমাৰ জীৱনবোৰ বিৰক্তিকৰ আৰু নিষ্প্ৰভ হৈ পৰে আপোনাৰ এনে লাগিব পাৰে যেন আপুনি একেটা দিনকে দিনৰ পিছত দিন ধৰি বছৰৰ পিছত বছৰ ধৰি জীয়াই আছে ইয়াৰ পৰা কেনেদৰে বাহিৰ ওলাব নিয়মানুৱৰ্তিতা আৰু কিছুমান অভ্যাসে আমাক একে সময়তে স্থিৰতা আৰু সালসলনি দুয়োটাকে বিচাৰি ল'বলৈ সহায় কৰিব দুয়োটাৰে এক বেলেন্স ৰাখিব পাৰিলে হি আমাক বিৰক্ত হোৱাৰ পৰা আৰু জীৱনৰ নিয়ন্ত্ৰণ নাই যেন লগা অনুভৱৰ পৰা দুয়োটাৰে পৰা বচাব পাৰিব স্বাধীনতাৰ প্যাৰাডক্স আমি যি ইচ্ছা তাকে কৰিবলৈ স্বাধীন আৰু তাকে কৰি আমি নিজে বিচৰা ধৰণৰ এক অৰ্থ থকা জীৱনৰ সৃষ্টি কৰিব পাৰোঁ কিন্তু তেনে স্বাধীনতাৰ বাবে আমাৰ সন্মুখত ইমানবোৰ অপচন বা পছন্দ থাকে যে এইবোৰৰ বাবে আমি কিবা এটা কথাত কমিটমেণ্ট কৰিব নোৱাৰোঁ আৰু এটা কাম ভালদৰে কৰা নহয় এনে পছন্দবোৰ কোনটো বাছি ল'ম কোনটো এৰিম কোনটো আমাৰ বাবে ভাল হ'ব কোনটো ভুল হ'ব ইত্যাদি কথা চিন্তা কৰি আমি উদ্বেগত ভুগো আনহাতে স্বাধীনতা যদি নাথাকে তেতিয়া প্ৰতিটো মুহূৰ্তই আমি যেন উশাহ বন্ধ কৰি জীয়াই আছো আমি যেন উশাহ ল'ব পৰা নাই তেনেকুৱা অনুভৱ কৰিম তেনে স্বাধীনতা নথকা জীৱন এটা কটোৱা মানে আমাৰ জেলত থকা যেন লাগিব সম্পৰ্কৰ প্যাৰাডক্স আপুনি আপোনাৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত কি কৰে যাৰ লগত সম্পৰ্ক আছে তেওঁ আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ নে আপুনি নিজে বেছি গুৰুত্বপূৰ্ণ আমি আমাৰ লগত সম্পৰ্ক গঢ়াজনৰ খুব যত্ন ল'ব পাৰোঁ বা একেবাৰে যত্ন নোলোৱাকৈ থাকিব পাৰোঁ আৰু এই দুইটা একেবাৰে বিপৰীত মেৰুৰ পইণ্টৰ মাজত আমাৰ সম্পৰ্কবোৰ দুলি থাকে সমস্যা কেতিয়া হয় সমস্যা তেতিয়া হয় এক নম্বৰ আমি যেতিয়া নিজকে সকলো কথাৰে কেন্দ্ৰ বুলি ভাবিবলৈ লওঁ আৰু দুই নম্বৰ আমি যেতিয়া আমাৰ সংগীজনক সকলো কথাৰে কেন্দ্ৰ বুলি ভাবিবলৈ লওঁ নিজকে কেন্দ্ৰ বুলি ভাবিলে আমি নিজৰ সংগীজনৰ প্ৰয়োজনবোৰ আওকাণ কৰিম তেওঁক আমাৰ মৰম আৰু সাহায্যৰ যি প্ৰয়োজন আছে তাকো আমি অদৰকাৰী বুলি ভাবিম তেনেকুৱা সম্পৰ্ক এটা ভাল সম্পৰ্ক হ'ব নোৱাৰে তেনেদৰে যদি নিজৰ সংগীজনক আপুনি কেন্দ্ৰ বুলি ভাবে তেতিয়া আপোনাৰ নিজৰ একো নাথাকিব আৰু এই কথাই এটা সময়ত আপোনাক অসুখী কৰি তুলিব এটা বেলেন্স হ'লে এয়া ঠিক হ'ব নিজকে আওকাণ নকৰিব নিজৰ সংগীকো আওকাণ নকৰিব নিজক গুৰুত্ব দিয়ক আৰু লগতে আপোনাৰ সংগীজনকো যেতিয়া গুৰুত্বৰ প্ৰয়োজন হয় তেতিয়া তেওঁৰ জীৱন আৰু কথাকো গুৰুত্ব দিয়ক কিছুমান প্যাৰাডক্স জীৱনত থাকিবই সেইবাবে সম্ভৱতঃ আমাক বেলেন্সৰ বেছি প্ৰয়োজন হয় জীৱনৰ বিভিন্ন কথাত বিভিন্ন ক্ষেত্ৰত আমি বেলেন্স ৰাখিবলগীয়া হয় তেতিয়াহে এনে প্যাৰাডক্সবোৰ থকাৰ পিছতো আমি নিজে বিচৰা ধৰণৰ এটা সুন্দৰ জীৱনৰ সৃষ্টি কৰি ল'ব পাৰিম